যে পূৰ্ণানন্দ শ্ৰীকৃষ্ণ উনিকৰ পুত্ৰিত বিষয় সুখে কোন অভিলাষ ঠিক জৈছে কামধেনু পিণ্ডাধাৰিক কি ছাগলিক কি প্ৰয়োজন গোপীসৱে তাহে নাহি জানয়ে মাধৱত মহা মান্য পাই কহু বুদ্ধি অন্ধ ভেল কৃষ্ণক অৱহেলা কয়ে লাগল।
লুকাই দেখো দেখো পৰম অনাচাৰী গোপ নাৰী কামভাৱে হৰি গুণ গাই পৰম গতি পাৱল হৰি ভকতিক মহিমা কি কহব জানি নিৰন্তৰে হৰি বোল হৰি বোল। হে সখী হব যাত প্ৰসন্ন নাহি হয় তবে আজো ব্ৰজে যাও বিলম্ব পৰিহৰ। হে সখী হব যাত প্ৰভাত নাহি হয় লোকে নাহি জানত তবে সত্তৰে আজো গৃহে যাও হামাকো যদি ৰাস হব বেগে যাও। হে সখী হব উচিত নহে আজো গৃহে যাও প্ৰাণ সখী হব হামাকো বচন ৰাস হহ উঠহ উঠহ। আহে লুকাই ওহি ভাৰত বৰিষে নৰতনু কোটি কল্প অন্তৰু জীৱে নাহি পায় বিশেষত কলিযুগে কৃষ্ণ গুণ নাম শ্ৰৱণ কীৰ্তন বিনে গতি নাহি ইহা জানি নিৰন্তৰে হৰি বোল হৰি বোল। চপয় চন্দে মুক্তি মংগল হতিমা অ হৰি অ ৰাম মীনৰূপে প্ৰলয় পয়সী সত্যব্ৰত জোতাৰিলে কুৰুমৰূপে ক্ষীৰসাগৰ মথনে ধৰিলে শুকৰূপে হিৰণ্য বিদাৰী দেৱ ভয় কয় ত্ৰাণ সুহি হৰি তেৰি
কৰতো নিত মুকুতি মংগল বিধান উহি সংসাৰ সাৰ নাহি হেৰব হৰিকো বিনে গুণ নাম